रोहिणी और दैवकी। बसुदेवर दुजनी पत्नीर नाम आसिल रोहिणी और दैवकी। रोहिणी बलराমৰ मातृ और दैवकी आसिल कृष्णर मातृ। बसुदेव, रोहिणी, दैवकी पूर्वजन्मत কি আছিল, কিয় কি কাৰণত এনে একোটা জন্ম ল'ব লগা হৈছিল, জানিবলৈ ইচ্ছা কৰা সকলে জানিলে ভাল পাব। কাহিনীটো আছিল এনেধৰণৰ। অদিতি আৰু কদ্ৰু কাশ্যপ মুনিৰ পত্নী আছিল। এদিনাখন অদিতি স্বামীৰ লগত সহবাস কৰাৰ মানস কৰি স্বামী কাশ্যপ ঋষিক নিজৰ ৰুমৰ ভিতৰলৈ মাতিলে। কিন্তু সতিনী কদ্ৰুই অদিতিৰ মনৰ কথা বুজিব পাৰি ঈৰ্ষান্বিত হৈ কাশ্যপ ঋষিক চালনা কৰি কদ্ৰুৰ ৰুমতে আবদ্ধ কৰি ৰাখিলে। আনফালে অদিতি স্বামীৰ অপেক্ষাত ৰৈ থাকোঁতে ৰাতি পুৱাল। ৰাতিপুৱা যেতিয়া অদিতিয়ে কদ্ৰুৰ মায়াজালত আবদ্ধ হৈ কাশ্যপ মুনি বন্দী হৈ থকা কথাটো জানিব পাৰিলে, তেতিয়া ক্ৰোধান্বিত হৈ অদিতিয়ে কদ্ৰুক নৰলোকত জন্ম হ'ব বুলি অভিশাপ দি দিলে। অদিতিৰ অভিশাপ পাই কদ্ৰুৱে অদিতিক ওলোটাই নৰলোকত জন্ম লৈ দুখ যন্ত্ৰণাত জীৱন কটাব লাগিব বুলি অভিশাপ দিলে। কাশ্যপ ঋষিৰ দুয়োজন পত্নী দুয়োৰে মাজত অভিশপ্ত হৈ উপায়হীন হৈ পৰি দুয়োজনে পৰিত্ৰাণ বিচাৰি কাশ্যপ মুনিৰ ভৰিত উবুৰি খাই পৰিল। পত্নী দুজনীৰ আৰ্তনাদ দেখি কাশ্যপ মুনিয়ে দুয়োগৰাকী পত্নীক ক'লে যে কান্দি লাভ নাই। ঋষিৰ পত্নীয়ে দিয়া পত্নীক অভিশাপ খণ্ডন নহ'ব। এইবোৰ বিধিৰ বিধান। এই অভিশাপ ঈশ্বৰৰ ইচ্ছাত হৈছে। তোমালোক দুয়োজনী নৰলোকত জন্ম ল'লেও তোমালোকৰ সংগ মই নেৰো। ময়ো নৰলোকত জন্ম লৈ তোমালোক দুয়োজনীক পত্নীৰূপে আকৌ পাম। সেইমতে কাশ্যপ মুনি বসুদেৱ ৰূপে, কদ্ৰু ৰোহিণী ৰূপে আৰু অদিতি দৈৱকী ৰূপে পাছৰ জনমত জনম ধৰিছিল।